গুড মৰ্ণিং গাইজ। যিহেতু ভোগৰ উৎসৱ ভোগালী বিহু আহি পৰিছে, সেইকাৰণে মই আজি প্ৰথমে ভোগালী বিহুৰ আয়োজনৰ বাবে তিলখিনি চাফা কৰিবলৈ লৈছোঁ। মায়ে প্ৰথমতে তিলখিনি তিয়াই থৈছিলে আৰু সেই পিছদিনাখন মই এনেকৈ তিলখিনি লৈ পেলাই এই তিলৰ কলাখিনি গুচাবলৈ লৈছোঁ, যাতে তিলখিনি লাড়ু পিঠা বনালে খাবলৈও ভাল লাগে আৰু দেখিবলৈও বেয়া নালাগে। সেইকাৰণে এই তিলৰ কলা চকৰাখিনি গুচাই দিম। কেনেদৰে উঠাওঁ আপোনালোকে ভিডিঅ'টোত চাই লওক। আপোনালোকে এনেকৈ এই তিলখিনি চাফা কৰাৰ আগতে চৰিয়া এটাত তিয়াই প্ৰথমতে এৰাতি থৈ দিব। তেতিয়া তিলখিনি বাকলিখিনি গুচাবলৈও সহজ হ'ব আৰু সোনকালে উঠি আহিব। এয়া চাওক, অলপ অলপকৈ বাকলিবোৰ উঠি আছে তিলৰ কলা চকৰাটো। ইয়াত তিলৰ চকলাখিনি গুচি গ'লেই এটা বাল্টিত নমাই লৈ পেলাই পানী ঢালি তাত এই চকলাখিনি গুচাই দিম। ধুই পৰিষ্কাৰ কৰি দিম। এতিয়া প্ৰায় তিলখিনি বগা হৈ আহিবই ধৰিছে আৰু এই তিলখিনি বগা হৈ আহিলেই পৰিষ্কাৰ পাত্ৰ এটাত লৈ নমাই লওঁ। অলপ এনেকৈ লৰাই চৰাইও দিব, যাতে তলৰখিনি ওপৰত উঠে আৰু ধুনীয়াকৈ খুন্দিবও পাৰি। তিলখিনি পৰিষ্কাৰ নকৰিলে তিলত শিল বালি কিছুমান থাকি যায় আৰু এনেদৰে পিঠা পনা বনালেও আলহী অতিথিক দিবলৈও বেয়া লাগে আৰু নিজেও খাবলৈ বেয়া লাগে। সেইকাৰণে তিলখিনি খোৱাৰ আগতে ভালদৰে এনেদৰে ধুই পৰিষ্কাৰ কৰি ল'ব লাগে। আৰু 2-3 দিনমান পিছত এনেদৰে ৰ'দত শুকাই দিম আৰু শুকোৱাৰ পিছত তিলখিনি আমাৰ শুকান হৈ পৰিব। তেতিয়া আমি লাড়ু পিঠা ভালদৰে বনাবও পাৰিম। অলপ ভাজি ল'ব লাগিব তিলখিনি। তিলক যে কেৱল পিঠা পনাতেই ব্যৱহাৰ কৰা হয় সেয়া নহয়, তিলেৰে বিভিন্ন পিটিকা বা বিভিন্ন ধৰণৰ ব্যঞ্জন বনাইও খাব পাৰি। এই কলা তিলখিনি এনেদৰে চাফা কৰাৰ ফলত বগা তিলৰ দৰে হৈ পৰিছে, কিন্তু এই কলা তিলখিনি বগা তিলতকৈ বহুত গন্ধযুক্ত আৰু খাবলৈ বহুত সোৱাদযুক্ত, আৰু এইটো তিলৰ গুণাগুণো বেছি। এয়া গাইজ, তিলখিনি খুন্দা শেষ হোৱাৰ পিছত বাল্টি এটাত নমাই লৈ পানীৰে ধুই পৰিষ্কাৰ কৰি ৰ'দত শুকাবলৈ দিয়া হ'ল। আমাৰ ঘৰলৈ অহা নতুন মেম্বাৰ পিকিলুৰ মাজত আছে টম, লিঅ' আৰু জেৰী। আপোনালোকে মোৰ এই ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।